হে হেল্ল' হাই এভৰিৱান আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে মই প্ৰাৰ্থনাই স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটি ব্লগলৈ আজি মই আপোনালোকলৈ আগবঢ়াই আনিছোঁ এটা ডেইলি ব্লগ অৱশ্যে মই আগতে কেতিয়াও কৰা নাই দেই এইটো মোৰ একেবাৰে প্ৰথম ডেইলি ব্লগ হ'ব আৰু কমেণ্ট ছেকশ্যনত কোনোবাই কৈছিল ডেইলি ব্লগ দিবলৈ কিন্তু মোৰ ডেইলি ব্লগ দিবলৈ অলপ লাজে লাগিছিলে মই ভাবোঁ যে মোৰ দিনটোত মই কি কৰিলোঁ কি নাই মোৰ ডেইলি ব্লগ কোনে বা ইণ্টাৰেষ্টেড হ'ব চাবনে নাই বা সেইকাৰণে দিয়া হোৱা নাছিল কিন্তু ভাবিলোঁ যে আজি এটা ট্ৰাই কৰি চাওঁ শ্বেয়াৰ কৰি চাওঁ এটা ব্লগ আপোনালোকৰ লগত যদি আপোনালোকে আদৰি লয় তেন্তে মই মাজে সময়ে এনেকুৱা ধৰণৰ ডেইলি ব্লগ দি থাকিবলৈ চেষ্টা কৰিম কাৰণ সদায়তো আৰু বাহিৰলৈ ওলাই যোৱা নহয় ট্ৰেভেল ব্লগ দিবলৈ তেতিয়া কেতিয়াবা মই ঘৰত কি কৰি আছোঁ কি নাই তেনেকুৱা ধৰণৰ ব্লগ কেইটামান আপোনালোকলৈ আগবঢ়াই আনিব পাৰিম এতিয়া বাজিছে দুপৰীয়া 12:30 আৰু আজি হ'ল দেওবাৰৰ ৰুটিনখন মোৰ অন্য দিনতকৈ অলপ বেলেগ হয় কাৰণ ৰাতিপুৱা মই দেওবাৰে দেৰিকৈ উঠোঁ আৰু বাকী দিনবিলাকত মই সোনকালে উঠোঁ কাৰণ হাজবেণ্ডৰ অফিচ থাকে ৰাতিপুৱা 6টা বজাতে উঠিব লগা হয় আৰু কিন্তু আজি যিহেতু দেওবাৰ সেয়েহে আজি দেৰিকৈ উঠিছোঁ 9:30 মানত তাৰপাছতে বহুত লৰালৰি হ'ল ৰাতিপুৱা মই ব্ৰেকফাষ্ট কৰিলোঁ অ'টছ যিটো মোৰ সদায় ৰেগুলাৰ ব্ৰেকফাষ্ট মই ব্ৰেকফাষ্টটো সদায় অ'টছে খাওঁ অ'টছ খালোঁ আৰু অ'টছনো কি আপোনালোকক দেখুৱাম সেইকাৰণে মই একো ভিডিঅ' কৰা নহ'ল আৰু একচুৱেলি লৰালৰিও হৈছিল তেতিয়া ৰাতিপুৱা তাৰপাছতে মই অলপ চাফ চাফাই কৰিলোঁ ঘৰুৱা কাম কাজ যিখিনি আছিলে সৰু সুৰাকৈ সেইখিনি কৰিলোঁ তাৰপাছত গা পা ধুই ফ্ৰেছ হ'লোঁ এতিয়া মই কিচেন যাওঁ দুপৰীয়া লাঞ্চ ৰেডি কৰিবলৈ মই খুব ভাল কুক নহয় বাৰু কিন্তু যি বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আজি দেওবৰীয়া থালিখনত মোৰ কিনো আছে আপোনালোকক দেখুৱাম আৰু যদি ভাল পায় লাইক কৰি দিব আৰু মই বহুত নতুন মোৰ অভিজ্ঞতা বহুত কম মোৰ ইউটিউবত ব্লগছ বনোৱা বেছি দিন হোৱা নাই 3 মাহমান হৈছে সেয়েহে যদি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি অলপ হ'লেও ভাল পাইছে তেন্তে মোক এনকাৰেজ কৰিবলৈ মোক মটিভেট কৰিবলৈ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু ভাল লাগিলে লাইক কৰি দিব তেন্তে আগবাঢ়ো বলক আজিৰ ভিডিঅ'টোলৈ এতিয়া মই চিকেনটো অলপ বইল কৰি আছোঁ দেখিলে আপোনালোকে চিকেনটো মই বইলে কৰি লওঁ কাৰণ এইটো ব্ৰইলাৰ হয় আৰু যদি লোকেল চিকেন হয় তেতিয়া মই বইল নকৰোঁ বাৰু কিন্তু ব্ৰইলাৰ হ'লে মানে মই অলপ বইল কৰি লওঁ চিকেনটো এতিয়া বইল কৰি আছোঁ তাৰপিছত মই ফ্ৰাই কৰিম একেবাৰে সাধাৰণভাৱে বনাওঁ কম মা মছলা দি পেলাই ইমান দেখুৱাবলগীয়া ৰেচিপি একো নহয় বাৰু তথাপিও যিহেতু আজি ডেইলি ব্লগ শ্বেয়াৰ কৰিছোঁ সেইকাৰণে আজি দিনটোত কি কৰিছোঁ কি বনাইছোঁ দেখুৱাই আছোঁ কাৰণে দেখুৱাইছোঁ আৰু হাজবেণ্ড আছে কিটচেনত আজি আমি দুয়োৱে আছোঁ কিটচেনত আমি দুইজনে বনাই আছোঁ আৰু হাজবেণ্ডে বনাইছে গাহৰি লাই শাকৰ সৈতে তেওঁৰ কি বনাই আছে তেওঁৰ ৰেচিপিটো দেখুৱাম কিন্তু মই গাহৰি নাখাওঁ সেয়েহে মই মোৰ কাৰণে চিকেন বনাই আছোঁ এয়া আমাৰ আজি দিনৰ সাঁজৰ ৰান্ধনি দুজন হাজবেণ্ড আৰু মই তেওঁ প্ৰিপেয়াৰ কৰি আছে গাহৰি লাই শাকৰ সৈতে আৰু মই চিকেন অলপ ড্ৰাই ফ্ৰাই বনাই আছোঁ চিকেন ড্ৰাই ফ্ৰাই মানে একেবাৰে চাইনিজ চিলি চিকেন ড্ৰাই ফ্ৰাই নহয় একেবাৰে সাধাৰণ অসমীয়া চিকেন ড্ৰাই ফ্ৰাই কিন্তু এয়া তেল গৰম হোৱাৰ পাছত পিঁয়াজ জলকীয়া দি দিছোঁ তাৰপিছত অলপমান ব্ৰাউন হোৱাৰ পিছত বিলাহী দিছোঁ তাৰপাছতে এয়া অলপমান যোগাৰ কৰি লৈছোঁ নিমখ হালধি তাৰপিছত জিৰা গুড়ি ধনিয়া গুড়ি মিট মছলা অলপমান জলকীয়া গুড়ি তাৰপাছত এয়া দি দিলোঁ আৰু ইয়াত দেখিছে আপোনালোকে ইয়াত প্ৰিপাৰেশ্যন চলি আছে পৰ্কৰ একেবাৰে তেওঁ চিম্পলকৈ বনায় তেল গৰম হোৱাত পিঁয়াজ আদা নহৰু পেষ্ট অলপমান ভাজি লোৱাৰ পিছত আলু দিছে আৰু দিছে গাহৰিটো বইল কৰি থোৱা আছিলে তাৰপাছত বহুত দেৰি ভাজা হোৱাৰ পাছত ঘৰৰ লাই শাক দি দিছে আৰু এইফালে মোৰ চিকেনটো মই বনাই আছোঁ চিকেনটো আগতেই দেখিছিল নহয় বইল কৰি থোৱা আছিলে সেই বইল কৰাখিনি দি দিলোঁ আৰু ফ্ৰাই কৰি আছোঁ ধনিয়া দিছোঁ ওপৰত ঘৰৰে ধনিয়া ভাল লাগে ধনিয়াৰ গোন্ধটো এনে ধনিয়া মই দিওঁ ভাল লাগে এয়া মোৰ চিকেন ৰেডি হৈ গ'ল আৰু এইখন হ'ল মোৰ দেওবৰীয়া থালি আৰু এইখন হ'ল হাজবেণ্ডৰ দেওবৰীয়া থালি একেখিনিয়ে খালি মাত্ৰ মই গাহৰিটো লোৱা নাই বাকী একেই বনাই কৰি হৈ গ'ল এতিয়া আমি খাব লৈছোঁ টেষ্ট কৰা আগত কেনেকুৱা হৈছে কোৱা এইটো পৰ্কটো মই বনাইছোঁ এইটো লাই শাকৰ লগত বঢ়িয়া টেষ্ট নিজে বনাইছে একদম বঢ়িয়া লাই শাকটো সঁচাকৈ টেষ্টি মই আগতে খাইছোঁ মই পৰ্ক নাখাওঁ যিহেতু পৰ্ক দিয়াৰ কাৰণে মই খোৱা নাই মই কি কৰিছোঁ মই কণী আৰু লাই শাক দি বনাইছোঁ আৰু লাই শাক আমি ঘৰৰ লাই শাক আগতে আমি খাই আছোঁ আৰু ঘৰৰ লাই শাক যিহেতু এটা খুবেই টেষ্টি আৰু খুবেই বঢ়িয়া আৰু মোৰ লাই শাকটো এনেও ফেভৰেট মই বহুত ভাল পাওঁ খাই চ' সেয়াই আৰু এতিয়া চিকেনৰ ফিডবেক লওঁ চিকেন কেনেকুৱা
ইয়াত চিকেন ড্ৰাই ফ্ৰাই বনাইছিলে চিকেন ড্ৰাই ফ্ৰাই ধুনীয়া টেষ্ট ভাল লাগিছে খাই তেন্তে লগতে বৰলীয়া মাছ ফ্ৰাই আছে সেইটো ড্ৰাই ফ্ৰাই কৰিছে বাৰু সেইটো বাৰু বিশেষ একো মেহনত নাই কিন্তু দেখুৱাম মই আপোনালোকক চবেই খাই থাকে প্ৰায় মাছ আৰু তেন্তে আমি এতিয়া খাওঁ আৰু অলপ পাছত আকৌ ভিডিঅ' কৰি দেখাই আছোঁ আৰু দিনটোত আৰু কি কৰিছোঁ অলপ পাছত লগ পাই আছোঁ তেন্তে আপোনালোকক হাই ফ্ৰেণ্ডছ আৰু এতিয়া হৈছে সময় গধূলি 6টা আৰু আমি দুয়ো ওলাই আহিছোঁ দুটামান বস্তু ল'বলগীয়া আছে সৰু সুৰা খোজকাজ আৰু লগতে গধূলি সময়ত ওলাই আহিছোঁৱেই যেতিয়া কিবা এটা খাই যাওঁ এনেও গধূলি সময়ত কিবা এটা খাবলৈ ভাল লাগে নহয় জানো সেইকাৰণে আৰু আছে কিছুমান আমি ৰেষ্টুৰেণ্টত নহয় কিন্তু সৰু সুৰা যিবোৰ ৰোড ছাইড ষ্টল থাকে কেইখনমান আছে পাৰ্টিকুলাৰ আমি য'ত খাওঁ ভাল লাগে খাই আৰু এতিয়া আমি খাব গৈ আছোঁ চিকেন পকৰা খাম চিকেন পকৰা ল'বলৈ গৈ আছোঁ আজি আমাৰ ঘৰতে নিদিবলৈ আৰু এয়া আহি গ'ল মোৰ পকৰা চিকেন পকৰা এইটো হাফ প্লেট হয় ইয়াত আছে 7 পিচ খাই চাওঁ গৰম হৈ ধোঁৱা ওলাই আছে বহুত টেষ্টি আৰু প্ৰায় খাওঁ ভাল লাগে আৰু ঠাণ্ডা বতৰততো ক'বই নালাগে কিমান ভাল লাগে আৰু এতিয়া পকৰা খাই হৈ গ'ল এতিয়া খাবলৈ লৈছোঁ ম'ম' আৰু ছানডে মানে হ'ল একদম মোৰ কাৰণে একদম চিট ডে বাকী ডেজবিলাকত অলপ মানে টেক কেয়াৰ কৰোঁ নিজৰ হেল্থৰ আৰু ছানডে পূৰা একো নাই আৰু এয়া ছানডে আহি গ'ল হাজবেণ্ডে লৈ গৰম হৈ আছে আহি গ'ল এয়া ম'ম'জ একদম গৰমা গৰম ম'ম'জ ধোঁৱা ওলাই আছে দেখিছে নহয় খাওঁ তেন্তে এতিয়া এইখিনিতে এটা কথা মনত পৰিছে নাহৰকটীয়াৰ যিটো ম'ম' সেইটো চিৰিয়াছলি বিৰাট টেষ্টি খাবলৈ এতিয়াতো অলপমান টেষ্টটো সলনিয়ে হ'ল কিন্তু মই বিয়াৰ পাছত যেতিয়া প্ৰথম খাইছিলোঁ ইমান জেগাত ম'ম' খাইছোঁ কিন্তু নাহৰকটীয়াৰ ম'ম'টোত কিবা এটা খাচিয়ত আছে বিৰাট ভাল লাগে খাবলৈ ইনফেক্ট মোৰ মনত আছে মোৰ যেতিয়া বিয়াৰ ৰিচেপশ্যন আছিলে নাহৰকটীয়াত তেতিয়া তিনিচুকীয়াৰ পৰা মোৰ বাহঁত আহিছিলে বাহঁতে মোৰ নাহৰকটীয়াত মোৰ বিয়াৰ ৰিচেপশ্যন খাব আহিছে কিন্তু বাহঁতে তথাপিতো এই ৰিচেপশ্যনৰ আগত নে মাজত আহি পেলাই খাই গৈছে আহি ম'ম' ইমানে মানে ভাল বনায় বা ভাল পায় মানুহে খাই যোনে খায় মানে এবাৰ ইমান ভাল পায় খাই এইকাৰণে মানে আহিলে মিছ নকৰে আৰু মোৰ বিয়াৰ ৰিচেপশ্যনৰ দিনাখনো সিহঁতে আহি ম'ম' খাই গৈছেহি কথাটো মনত পৰিল আৰু পাছে সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু কিনো ক'ম আৰু আপোনালোকক কিনো দেখুৱাম যি মনত পৰিছে কৈ গৈছোঁ আৰু এতিয়া ৰৈ আছোঁ গাড়ীৰ ভিতৰত হাজবেণ্ড গ'ল দুটামান বস্তু ল'বলগীয়া আছিলে বাল্ব লাগিছিলে আৰু অল আউট লাগিছিলে কিবা কিবি লাগিছিলে আনিব গ'ল ম'ম' ৰাখি গৈছে খাই আছোঁ আৰু দি গৈছে ম'ম' খাই গৈছোঁ নহ'লে ঠাণ্ডা হৈ যাব হাজবেণ্ড আহিছে মোক এনি টাইম ব্লগ কৰি থকা দেখিলে গালি দিব মোক ভাল আৰু এতিয়া ল'বলগীয়া আছিলে পনীৰ কাৰণ কাইলৈ হ'ল মানডে মই ভেজ খাওঁ আৰু পনীৰ খাই ভাল পাওঁ চ' এটা পনীৰ লওঁ
ইমান বেয়াকৈ বাইক চলাইছে কিয় যে এনেকৈ চলাই বাইকবিলাক মই বুজি নাপাওঁ দেই আৰু এনিৱেজ আৰু এতিয়া ল'বলগীয়া আছিলে পনীৰ আৰু জহা চাউল তাকে লৈ আছে যেতিয়া পাছত দেখা পাব যে মই এইবিলাক ভিডিঅ' কৰি আছোঁ গালি দিব সদায় ট্ৰেভেল ব্লগছ বনাই থাকোঁ ক'ৰবাত গ'লে আপোনালোকক দেখুৱাই থাকোঁ বা কেতিয়াবা মই ৰেষ্টুৰেণ্টৰ ফিডবেক দিওঁ কিন্তু ডেইলি ব্লগটো মই নিজেই বনোৱা নাই আগতে নিজেই এইবাৰ প্ৰথমবাৰ বনাইছোঁ চ' ইমান আইডিয়া নাই কি দেখাওঁ কি নাই সেইকাৰণে এইটোতো প্ৰথম ট্ৰাই এটা কৰি আছোঁ লাহে লাহে বুজি পাম চাগে আৰু কি কৰিব লাগে কি নাই সেইকাৰণে মেগী আছে যদি মেগী লৈ লওঁ ৱাই ৱাই আছে নেকি ৱাই ৱাই আছে এতিয়া আমি যি ল'বলগীয়া আছিলে যি বজাৰ কৰিব লগা আছিলে কৰিলোঁ আৰু খোৱা বোৱাও কৰিলোঁ কিবা কিবি এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু আপোনালোকক কি দেখুৱাম ডেইলি ব্লগ কৰাৰ অভিজ্ঞতা নাই প্ৰথম ডেইলি ব্লগ এইটো কিবা ভুল ভ্ৰান্তি হৈ গ'লে ক্ষমা কৰিব আৰু বেছি একো দেখুৱাবলগীয়া নাই এতিয়া ঘৰলৈ যাম আৰু ঘৰলৈ গৈ পেলাই অলপ ফ্ৰেছ হৈ পেলাই ডিনাৰত লাগিম দিনত যিহেতু হেভি খোৱা হৈছিল আৰু এতিয়াও অলপ আগতে মই কিবা কিবি খালোঁৱেই সেইকাৰণে চিম্পলকৈ কিবা এটা বনাম আৰু তেন্তে সামৰোঁ ইয়াতে আজিৰ ভিডিঅ'টো এটা নতুন ভিডিঅ' লৈ সোনকালেই লগ পাম সেই প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ তেন্তে আপোনালোকৰ দিনটো আশা কৰোঁ ভালেই গ'ল ছানডেটো আৰু অনাগত দিনবোৰ খুব ভাল হওক সপ্তাহটো ভালে যাওক এই আশাৰে বাই বাই গুড নাইট বাই গুড নাইট গুড নাইট